दोस्तो वेलकम बैक टू माय यूट्यूब चैनल। आपनालोके अलप मक हेल्प करक। मैं गरीब लड़ा कारण मैं कमेडी भिडिओ बनाओ और मैं एतिया जाय आसु आमार मुसलमान पारात जाय आसु मुस्लिम पारा। तो आमार राइजर पुखुरी এই যে বাপন, এটা আমার বাপন বাপন দাস, মোর বাপন দাস, এইটো মোর কাকা হয় হিচাপত। এই দোস্ত ওয়েলকাম বেক টু মাই নিউ ভিডিও। মই এতিয়া যাই আছো অলপ ফুৰিবলৈ। অলপ সন্ধিয়া সন্ধিয়া হৈ আছে না, মই দুটা লগৰ লগত যাই আছো। এইটোৰ নাম পাৰ্থজিৎ, এইটোৰ নাম নিতেশ। যাই আছো সিহঁতৰ লগত। ও ভাই ও আৰু এটা ডাঙৰ বহুত ডাঙৰ বাইক এই চাওক বা গাড়ীটো বহুত ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে। তেলৰ কিটা চাওক। ভালো यार। এই দোস্ত ওয়েলকাম ব্যাক টু মাই নিউ ভিডিও। আচ্ছা ভালো আছে? হ্যাঁ এইটাতে মার্সিডিজ বলে বাবা। নতুন বিলবিলি ভাই, তোর বিলবিলিটা কত নিছে? হ্যাঁ ইউটিউবে যাব কিন্তু এটা বেশ না পাস। আমি যাই আছো, আপোনালোকক অলপ অপেক্ষা কৰক। মই পালোৱে আর অলপ দেরি কৰক। আপোনালোকক এটা নতুন ব্রিজ দেখাই আছো। আপোনালোকক খাইগিলামাৰীৰ ব্রিজ। খাইগিলামাৰীটো ভাই ভনী যাবলৈ আপোনালোকে পাৰিব। মই এতিয়া দেখাই আছো আৰু মই আৰু এটা ভিডিও বনালে আপোনালোকক ভাই ভনী পাহাৰটো দেখাই দিম। আজি অলপ মানে ব্রিজটো দেখাই দিম, চাব পাৰ। এইটো হয় ব্রিজটো। মই সন্মুখত যাই কিনে আপোনালোকক দেখাই দিম। এইটো হয় জিঞ্জিৰাম নদী। এইটো দি বহুত মানুহে মাছ মাৰে। মই যাই আছো ব্রিজটো আপোনালোকক অলপমান। মই এই নাওটোত অলপ চৰিম, মোক বহুত ইচ্ছা যায় নাৱত উঠিবলৈ। এইটো জিঞ্জিৰাম নদী। আপোনালোকে চাওক, ইয়াতে বহুত মানুহে মাছ মাৰিব আহে। ব্রিজটো মই দেখাই দিম। আৰু এটা এইটো নদী, এই যে জাল আছে তাতে মাছ মাৰে। এই যে এটা জাৰুৱাই মাছ মাৰি আছে। এইটো আৰু ভাই ভনী পাহাৰটো এইটো হয়। কালি যদি এটা ভিডিও বনাও, কালি যাই কিনে আপোনালোকক দেখাই দিম। তাতে কাম চলি আছে, উঠিব নিদিব ব্রিজটোত। আপোনালোকে আমার ভিডিওটো সাবস্ক্রাইব করে দিবেন নিশ্চয়। আৰু ব্রিজটোত কাম চলি আছে, উঠিব নিদিব। আৰু 3 দিনমান গ'লেহে উঠিব দিব। চাওক ব্রিজটো হ'লে আৰু অলপ আছে, অলপ। আৰু এইটো আমাৰ সিনারি চাওক, ইয়াৰ পৰা মজা দেখা যায়। এইটো এটা পাহাৰ, এইটো ব্রিজটো। এই ব্রিজটো তন্তর পাৰা লৈ যায়। এই ব্রিজটো ভাঙি গৈছে। ইয়াৰ পিছত ইয়াতে এটা ব্রিজ বনাই দিব। তাৰপিছত বন্ধুসকল, মোৰ ভিডিও যদি ভাল লাগে সাবস্ক্রাইব, লাইক, কমেন্ট, শেয়ার কৰিব আপোনালোকে। কাৰণ মই গরিব ঘৰৰ ল'ৰা না। যদি মোক ভাইৰেল কৰিব বিচাৰা তেনেহ'লে লাইক, কমেন্ট, শেয়াৰ কৰিব আৰু সাবস্ক্রাইব কৰিব। থ্যাংকস।